লক্ষ্মী পূজা আপোনালোকে আবেলি মানে সন্ধিয়া কালত 5টাৰ পৰা 6:25লৈ এই সময়খিনিৰ ভিতৰতে যদি লক্ষ্মী দেৱীৰ পূজা পাতল কৰে লগতে যদি সত্যনাৰায়ণৰ পূজা পাতল কৰে তেতিয়া কিন্তু ভাল ফল পাব আৰু যথেষ্ট আপুনি উপকৃত হ'ব। লগতে এটা কথা মনত ৰাখিব, দেৱী পূজাৰ দিনা যাতে কোনো ধৰণৰ মকৰা জাল ঘৰখনত নাথাকে, থাকিব নালাগে মানে, কাৰণ মকৰা জাল থাকিলে দেৱীয়ে সেই জালত আবদ্ধ হৈ পৰে। গতিকে মকৰা জালখিনি চাফ চিকুণ কৰি ল'ব। দেৱী পূজাৰ সময়ত কোনো ধৰণৰ যাতে শব্দ নহয়, কাৰণ দেৱীয়ে শব্দ পচন্দ নকৰে, বা বম ফটকা আদি যাতে কোনো নুফুটায় সেই লক্ষ্য ৰাখিব লাগিব। পাৰিলে বেলেগৰ ঘৰৰ পৰা ফল মূল নাৰিকল আদি যদি চুৰ কৰি আনি দেৱীক পূজাৰ বাবে আগবঢ়ায় তেতিয়া দেৱীয়ে আশীৰ্বাদ দিয়ে। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে শুনিলে কিৰুয়ং ডাঙৰীয়াই কি কথা ক'লে, আৰু আজি হৈছে পবিত্ৰ লক্ষ্মী পূজাৰ লগতে চন্দ্ৰগ্ৰহণো, আৰু সেই উপলক্ষে চন্দ্ৰগ্ৰহণৰ দিনা লক্ষ্মী পূজা কেনেদৰে কৰিব, আৰু আজি কি কৰিব পায়, কি কৰিব নাপায়, আৰু কি কাম কৰিলে লক্ষ্মী দেৱী খুবে আনন্দিত হয়, আৰু এইকেইটা কাম আপোনালোকে নিশ্চয় কৰিব, যিকেইটা কাম কৰিলে লক্ষ্মী দেৱী খুব সুখী হ'ব আৰু আপোনালোকৰ ঘৰ সংসাৰ একেবাৰে ধন সম্পত্তিৰে উপচি পৰিব। সেয়েহে আজি কি কৰিব লাগে আহকচোন মই আপোনালোকক কওঁ। আজি যিহেতু লক্ষ্মী পূজা, গতিকে আপোনালোকে লক্ষ্মী পূজাক যেতিয়া শৰাই দিব, যেতিয়া পূজা কৰিব, তেতিয়া কি কৰিব, আখৈ আৰু নাৰিকলৰ লাড়ু বা নাৰিকলৰ সন্দেশ ৰাখিবই। কাৰণ কিয়, লক্ষ্মী দেৱীয়ে নাৰিকলৰ লাড়ু আৰু আখৈ খুব ভাল পায়, আৰু নাৰিকলৰ চিৰাও বনাব পাৰে। আপোনালোকে নাৰিকলৰ যিকোনো এটা বস্তু ৰাখিব তেওঁক পূজা দিওঁতে। আৰু কি কৰিব, আপোনালোকে আজি আলপনা আঁকিবলৈ একেবাৰে নাপাহৰিব। আলপনা লক্ষ্মী দেৱীয়ে খুব ভাল পায়, একেবাৰে ঘৰৰ পৰা ঘৰৰ বাহিৰলৈকে ধুনীয়াকৈ আলপনা সাজিব, আৰু আলপনা লক্ষ্মী দেৱীয়ে খুব ভাল পায়। আৰু লক্ষ্মী দেৱীয়ে বেয়া পোৱা বস্তু হৈছে পাৰ চৰাই। হয় বন্ধু বান্ধৱীসকল, লক্ষ্মী দেৱীয়ে পাৰ চৰাই ভাল নাপায়, বিশেষকৈ ক'লা পাৰ চৰাই একেবাৰে ভাল নাপায়। গতিকে পৰাপক্ষত আজিৰ দিনটোত ক'লা পাৰ চৰাই ঘৰত নাৰাখিব। আৰু লক্ষ্মী দেৱীয়ে খুব মানে হাল্লা, খুব মানে টিলিঙা বজাই পূজা কৰা এইবোৰ ভাল নাপায়। গতিকে আপোনালোকে ফটকা ফুটোৱা বা টিলিঙা বজোৱা এইবোৰ নকৰিব। আজিৰ দিনটোত এইখিনি কাম আপোনালোকে নকৰিব। আপোনালোকে খুব নিৰলভাৱে আপোনালোকে যিমান পাৰে সিমান ৰাতিলৈকে লক্ষ্মী পূজা কৰিব। আৰু ৰাতি নাৰায়ণৰ লগত লক্ষ্মী দেৱী যিহেতু ওলাই আহে, আৰু ওলাই আহিয়ে তেওঁৰ পৃথিৱীখন ভ্ৰমণ কৰে, আৰু সকলোকে চাই থাকে যে কোনে কোনে তেওঁৰ পূজা কৰিছে, আৰু তেওঁ খুব আনন্দিত হয়। আৰু যিসকল লোকে তেওঁক পূজা কৰে ৰাতি, তেওঁ খুব আনন্দিত হয়, আৰু তেওঁক আশীৰ্বাদ দিয়ে ধন সোণ সম্পত্তিৰে উপচি পৰিবলৈ। আৰু বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজাৰ দিনাখন কি কৰিব লাগে, হিজৰাসকলক খুচুৰা পইচা দান কৰিব লাগে। হয়, হিজৰাসকলক যিমানেই খুচুৰা পইচা দান কৰিব সিমানেই লক্ষ্মী দেৱী আনন্দিত হয়। কাৰণ আমাৰ সমাজত হিজৰাসকলক যিহেতু মানে এটা শীৰ্ষস্থানত ৰখা হৈছে। কাৰোবাৰ ঘৰত যদি কৰা হয়, ল'ৰা ছোৱালী জন্ম হয়, তেতিয়া কি কয়, হিজৰাসকলক খুচুৰা পইচা দান কৰা, তেওঁলোকক মাতি আনি ধুনীয়াকৈ খানা খুৱাব লাগে, আৰু ধুনীয়াকৈ তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব লাগে। আৰু চন্দ্ৰগ্ৰহণ হৈছে আজি 1:05 পৰা 2:24লৈ। হয় বন্ধু বান্ধৱীসকল, 1:05 পৰা 2:24লৈকে যিখিনি সময়ত চন্দ্ৰগ্ৰহণ লাগিব, সেইখিনি সময়ত খাদ্য খাব নালাগে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে সেইখিনি সময়ত খাদ্য খাব নালাগে, একেবাৰে খাব নালাগে তেওঁলোকে খাদ্য। আৰু ৰোগীয়া লোকসকলেও খাব নালাগে, আৰু ভাল মানুহেও কিন্তু সেইখিনি সময়ত খাদ্য খাব নালাগে। আৰু চন্দ্ৰগ্ৰহণৰ আগতে আমি গা পা ধুই ল'ব লাগে। আৰু চন্দ্ৰগ্ৰহণৰ পাছতো যদি আপোনালোকে অকণমান গংগা জল মিহলি কৰি যদি গা ধুব পাৰে, তেতিয়াহ'লে ধন সোণেৰে উপচি পৰে, আৰু বেমাৰ আজাৰো কিন্তু নহয় শৰীৰৰ। আচলতে সকলো কথা তেনেকৈ ধৰিব লাগে, কিয়নো বেমাৰ আজাৰ যদি নহয় তেতিয়া ধন সম্পত্তি নিশ্চয় থাকিব, কাৰণ বেমাৰ আজাৰতে সেই টকা পইচাবোৰ যায় মানুহৰ। আৰু স্বাস্থ্যই হৈছে মেইন সম্পদ। গতিকে স্বাস্থ্য ভালে থাকিলে সকলো ফালৰ পৰাই ভালে থাকিব। সেয়েহে গংগা জল অকণমান মিহলি কৰি গাটো যদি ৰাতিয়ে ধুব পাৰে, চন্দ্ৰগ্ৰহণৰ পাছতে যদি ধুই পেলাব পাৰে, আপোনাৰ আৰু গোটেই বছৰ বা কোনো দিনেই বেমাৰ আজাৰে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। আৰু তেন্তে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, কথাখিনি কেনেকুৱা পালে। ময়ো বেলেগত শুনিহে এইখিনি কথা আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, যাতে মোৰ ভিউৱাৰ্ছখিনি অকণমান
শিকে ইয়াৰ পৰা কিবা অকণমান হ'লেও শিকি মেলি তেওঁলোকে যাতে ঘৰতে এনেদৰে লক্ষী পূজা ভাগ কৰিব পাৰে আৰু লক্ষী পূজাৰ দিনা কি কৰিব লাগে কি কৰিব নালাগে সেয়া আপোনালোকক ক'লোঁ গতিকে আপোনালোকে এনেদৰে নিয়মখিনি মানি চলিব যদি ভাল লাগিছে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব কমেণ্ট কৰিবচোন তেন্তে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ নমস্কাৰ